মই ইমপ্ৰেছনৰ কাটিং কেইটামান লগাইছিলোঁ। এই কাটিংকেইটা কিন্তু এবাৰ ভাল হৈছে। এইকেইটা বালিতে লগাইছিলোঁ। এয়া চাওকচোন ফুল ফুলিবই ধৰিছে। এইখিনি শিপাখিনি দেখিছে অলপ অলপ ওলাই আছে। এইটো অৰেঞ্জ কালাৰৰ, ইয়াতো ফুল ফুলিছে। ইয়াৰ শিপাখিনি চাব দেই, বৰ ধুনীয়াকৈ ওলাইছে। এইখিনি চাওকচোন ইমান ধুনীয়াকৈ হৈছে শিপাখিনি। মই উলিয়াই দেখাম ৰ'ব। এইখিনি চাওকচোন শিপাখিনি বৰ ধুনীয়া হৈছে। ইয়াৰ মাটিখিনি এৰুৱাই লওঁ। এইখিনি চাওকচোন কিমান ঘন হৈছে। এইফালে এয়া এটা। এইবাৰ এইকেইটাৰো চাওঁচোন শিপাকেইটা। এইজোপাৰো বহুত ধুনীয়া হৈছে। এনেকৈ কাটিংবোৰ ভাল হ'লে বৰ ভাল লাগে। আগতে কিন্তু মোৰ বহুতবাৰ কাটিংবিলাক বেয়া হৈ গৈছে। ইয়াত এটাই বিশেষ কথা ধ্যান ৰাখিব লাগিব, ইমপ্ৰেছনত যাতে অভাৰ ৱাটাৰিং নহয়। এই কাটিংকেইটা এতিয়া মই এই প্লাষ্টিকৰ ডিছপ'জেবল গ্লাছকেইটাতে ৰুই ল'ম। অলপ অলপ মাটি ভৰাই ল'লোঁ, এতিয়া এটা এটাকৈ ৰুই লওঁ। পটিং মিক্সকেইটাত সেয়াই আৰু গোবৰ, মাটি, বালি আৰু অলপমান পাতৰ সাৰ দিছোঁ, অলপমান নিম খালি। এতিয়া গ্লাছকেইটাত ভালকৈ মাটিখিনি ভৰাই লওঁ। এইখিনি মোৰ গোটেইখিনি ধুনীয়াকৈ মাটি ভৰাই হৈ গ'ল। এতিয়া অলপ অলপ পানী দি পিনে ছাঁত থৈ দিব লাগিব। এইফালে কেইটামান কাটিং আগতে লগাইছিলোঁ, এইকেইটাও ধুনীয়া হৈছে। এইকেইটা অলৰেডি মই ৰিপৰ্টিং কৰি দিলোঁ, কিন্তু দেখুওৱা নহ'ল আৰু। ফুল এপাহ দুপাহকৈ ফুলিয়ে আছে। পুলিকেইটা ভালকৈ ঠন ধৰিলে মানে ভাল গামলাত ৰুই দিব লাগিব। আজিলৈ তেতিয়াহ'লে ইমানেই আছিলে। আকৌ লগ পাম এটা অন্য ভিডিঅ'ত। বাই বাই।